এফালে আমার অর্ডিনারি তুই একদম নাচি আছে দাদা অর্ডিনারি ডান্স করতে একবার আমার অর্ডিনারি পুরা ডান্স করি আছে এইকেইটা এটি পুরা তুমি স্টেজত উঠি যাও যাও বঢ়িয়া তো গাইস আৰু এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইস আজিৰ ভিডিঅ'টো হ'ব বহুত বেছি ইণ্টাৰেষ্টিং কাৰণ আমাৰ ঘৰৰ কাষতে চলি আছে ৰাজতিলক থিয়েটাৰ আৰু কেইবা মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব ৰাজতিলক থিয়েটাৰ তো সেইখন ফিল্ডতে হৈ আছে তো আপোনালোকক দেখাম বুলি ভাবিলোঁ তো আপোনালোকেও শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু কিবা কিবি কাম আছে বাকী তো কামখিনিও কৰি লওঁ চকী টকী পাৰা কামগিলা আছে তো কামখিনিও কৰি লওঁ বঢ়িয়াকৈ তো এতিয়া একবাৰ তাকে যাওঁ বলক আৰু এইফালে আছে টিকট ঘৰ এইটো তো আৰু ভিতৰৰ ফালে যাই আছোঁ এতিয়া এইটো হৈছে আমাৰ ৰাধাকান্ত মন্দিৰ আৰু এইফালে আমি চেয়াৰ টিয়াৰগিলা বঢ়িয়াকৈ পাৰি ল'লোঁ আৰু কেইবাখন আছে তো সেইকেইখনো পাৰি লওঁ বঢ়িয়াকৈ তো সেইফালে ডেন্সৰ পূৰা ৰিহাৰ্চেল চলি আছে অৰ্ডিনাৰী বোলে তো চাবা না তুমি আজি অৰ্ডিনাৰী চাব দিয়া দি দিয়া জকাতটো দি দিয়া এয়া আমাৰ অৰ্ডিনাৰী এইফালে আমাৰ অৰ্ডিনাৰী তুই একদম নাচি আছে দাদা অৰ্ডিনাৰী ডান্স করতে একবার আমার অৰ্ডিনাৰী পুরা ডান্স কৰি আছে সেইকেইটা এটি পুরা তুমি স্টেজত উঠি যাও যাও বঢ়িয়াকৈ একদম ৰিহাৰ্চেল কৰি আছে তো গাইজ ফাইনেলি হৈ গ'ল লগ কিবাকে চেয়াৰখিনি বাঢ়া তো আজি আছে অৰ্ডিনাৰীটো আজি দ্বিতীয় দিনা ৰাজতিলক থিয়েটাৰৰ তো একদম পুৰা ফালাফালি হ'ব তো এতিয়াৰ ভিডিঅ' নবনাওঁ ডাইৰেক্ট সন্ধিয়া লগ পাই আছোঁ দিয়ক 3 hours later আৰু হৈ গ'ল সন্ধিয়া এতিয়া অলপ পিছতে আৰম্ভ হ'ব ৰাজতিলক থিয়েটাৰ তো এইটো মই যিহেতু কমিটিত আছোঁ কমিটিৰ বেচটো বঢ়িয়াকৈ লৈ লৈছোঁ এইফালে এইটো আইনা এইখন তো বঢ়িয়াকৈ এতিয়া যাওঁ আৰু বহুত বেছি হাল্লা হৈ আছে মানে এলাউন্স কৰি আছে তাৰ বাবে শুনা নাপাব পাৰে অলপ চাউণ্ডৰ কোৱালিটি বেয়া হ'ব পাৰে তো হ'লেও চাই দিব তো এতিয়া দেৰি নকৰি তালৈকে যাই আছোঁ চাই থাকক আৰু এইফালে থিয়েটাৰৰ লাইট জ্বলি গ'ল এইফালে হৈছে এইটো মুখ্য দুৱাৰ আৰু এইফালে হৈছে এইটো গেলাৰীৰ গেট তো কেনেকুৱা মানুহ হৈছে আৰু আহিব আছে মানুহ চাই লওক এইটো হৈছে টিকট ঘৰ আৰু এইফালে পাৰ্কিং চাৰ্কিং কিবা কিবি আছে আৰু তো চাই লওক আৰু এইফালে আমাৰ চেয়াৰবিলাক বঢ়িয়াকৈ সজোৱা হৈছে এইফালে আছে গেলাৰী তো আৰু অলপ সময়ৰ পিছতে আৰম্ভ কৰিব এইখন কাপোৰ গুচাই দিব বঢ়িয়াকৈ সেইখন মঞ্চতে হ'ব আৰু এইফালে প্ৰায় মানুহবিলাক বহিব ধৰিছে লাহে লাহে তো গেলাৰী প্ৰায় ফুল হ'ব ইয়াৰ আৰু এইফালে চেয়াৰতো বহিব মানুহবিলাক আৰু কেনেকুৱা গৰম দিছে গাইছ এইফালে দেখা পাইছে বিচনীৰে বিচি আছে মানুহবিলাকে তো কেনেকুৱা মানুহ হৈ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব চাই থাকিব আৰু এইফালে চাওক কেনেকুৱা লেভেলত মানুহ হৈ আছে চাওক গেলাৰী প্ৰায় ফুল হৈ গৈছে আৰু মানুহবিলাকে পূৰা একদম বিচি আছে গৰমত আৰু গাইজ ফাইনেলি আৰম্ভ হৈ গ'ল অৰ্ডিনাৰীটো আজিৰ নাটকখনেই হৈছে অৰ্ডিনাৰীটো গতিকে গোটেই নাটকখনটো দেখুৱাব নোৱাৰোঁ এটা ইলিগেল কাম হ'ব গতিকে কেইটামান সৰু সৰু ক্লিপ লৈ আছে সেই ক্লিপ কেইটামান চাই লওক
আৰু এইফালে গাইছ প্ৰাঞ্জনা দত্ত আৰু চম্পক শৰ্মাই এনেকুৱা অভিনয় কৰিছে গাইছ মানুহক পাগল কৰি দিছে একদম পুৰা জুই হৈছে একদম আল্টিমেট লেভেলৰ নাটক হৈছে এনেকুৱা অভিনয় কৰিছে মানে কি ক'ম আৰু একদম আপোনালোকে চাব আহক তো গাইছ এনেকৈ অন্ত পৰিল নাটকৰ তো বঢ়িয়াকৈ মানুহবিলাক ওলাই যাব ধৰিছে কেনেকুৱা লেভেলত মানুহ আহিছে চাই লওক না বহুত আল্টিমেট লেভেলত মানুহবিলাক আহি আছে এনেকৈ শেষ হৈ গ'ল আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ আজি দ্বিতীয় দিনা অৰ্ধনাৰীটো কেনেকুৱা পালা মানুহ মেইন ছুপাৰ হিট মানুহ হৈছে চাই লওক না কেনেকুৱা লেভেলত মানুহ হৈছে আমি দেখছানি তৎপ নাই একদম টেণ্টৰ বাইক কেনে ভয়ানক মানুহ হৈছে চাই লওক না আৰু কেনেকুৱা আল্টিমেট নাটক চম্পক শৰ্মা দাই কেনেকুৱা অভিনয় কৰিছে তো গাইজ গুড মৰ্ণিং তো ভিডিঅ'টো আজি ৰাতিপুৱাই শেষ কৰিলোঁ আজি যিহেতু শেষ দিনা থিয়েটাৰ তো কালি চম্পক শৰ্মা দাই বঢ়িয়া একদম অভিনয় ফালি দিছে তো অৰ্ধনাৰী 2 আছিল কালি তো এই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম